আইও কালি ভোটটো সোমাই পানি মোক গোটেই গাটো গোটেই বিষ লাগিছে আজি। কালি যে মোৰ মূৰে লাগি গৈছিলে দেই, কালি মৰিলোহেঁতেন আৰু মই। এতিয়া অকণমান শুইহে দিওঁগৈ আৰু। আজি ভোটটো নোলোৱাহেঁতেন মই আজি মৰিলোহেঁতেন আৰু। আপুনি বাহিৰলৈ যাবলৈ বহুত ভয় হৈছে দেই। ভেকুলী গাঁৱত গোটেই ভোটে তাণ্ডৱ চলাই ফুৰিছে। ঐ ছোৱালী হাঁহি কেনে যা ঐ? এই পাপা মই দোকানৰ পৰা আহোঁগৈ, কিবা চিপি অলপ লৈ আহোঁগৈ। দোকানলৈ যা হা, ভিতৰলৈ যা। ভোটৰ তাণ্ডৱ গোটেই চলাই ফুৰিছে গাঁৱত, তই দোকানলৈ যা। এতিয়া ভোটক পাবলৈ বিচাৰিছ নি? ভিতৰলৈ যা পাওঁগৈ। এই ভোটে নাপায় মোক, ভোট এতিয়া ইমান সোনকালে নোলালে 6টা বজাত। ভোট নাই হে, বাপেৰে বোলে ৰখি আছে যা ভোট ডালে তোক 4টা বজাত লাম বুলি। 7টাত টাইম দি ওলাই নি ভোট? হে যা ভোটৰ পাইবি। এবাৰ ভুলে ভোট নাহিবি আৰু ভোটৰ মাৰ খালে। যা ভিতৰত পাওঁগৈ যা। গৈছো ৰ'বা, ইমান কৰি নাহিবা। যা ভিতৰলৈ যা পাওঁগৈ যা। এই কামৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল দেই। বোলে আমাৰ গাঁৱত বোলে এবাৰ ভোট ওলাইছে বুলি শুনিছোঁ। ক'ৰ পৰা যে এইবোৰ ভোট চোট যে আহে। এই নগেনটো বৰ সোনকালে বোলে দেই। আজি সিও সোনকালে শুই দিলে। ইটো নহ'লে 10টা বজা 11টা বজা পৰ্যন্ত নহয়, ইয়াত যি দেখোন 8টা বজাতে শুই দিলে। হাই ভাইটি, আজি দেখোন চব সোনকালে হ'লে, আমি দুটাহে আছো দেই। আমি দুটা মানে ক'লে আপুনি কোননো? হে এইটো দেখোন ভূত। আজি মোক থলে এইটো দেই। তোক মই আজি খাই পেলাম। তোক বহুত দিন চিকাৰ এটা পোৱা নাছিলোঁ। একদিন গাঁৱৰ মানুহবোৰ মোৰ ভয়তে চব ভিতৰত সোমাই আছিলে। আজি তোক মই এইবত নাই। আইও মা মোক বচাও বাসন্তী মোক বচা। মোক ভূতে পালে বচা। মোৰ পৰা কেনি যাবি? মই তহঁতৰ পৰা বদলা ল'মেই। মোৰ চোনকে মোৰ বদলা ল'মেই। মোৰ বদলা যেতিয়ালৈকে পূৰণ নহয়, মোৰ বদলা লৈ থাকিম। মোক কোনোবা বচাও, এই ভূতটো পৰা বচা আজি। মই কেতিয়াও আজি ৰাতিলৈকে নাথাকোঁ দেই। আজি পৰা ৰাতিপুৱাই যাম আৰু সোনকালে 12টাতে ঘৰলৈ গুচি আহিম দেই। ইমান দেৰিলৈকে নাথাকোঁ আৰু আজিৰ পৰা। কেনি গলি? তোক আজি মই এৰিব নাই। তোক আজি মই বদলা লৈ আহিম। আইও মৰিলো আজি, মই ভূতৰ পৰা নাবাচো আৰু। বদলা পূৰণ নোহোৱালৈকে মই বদলা লৈ থাকিম, যেতিয়ালৈকে মোৰ বদলা পূৰণ নহয়। এই মানুহটোৱে একো কাম নাই, ইয়াক মই ইয়াত এৰি থৈ যাম। মিনাচৰ তোৰ দেখোন অৱস্থাটো বহুত বেয়া হৈ গ'লেই। কি কবি, ভোটটো এনেকৈ হৈ পিনি গোটেই গাটো বিখালী কৰি পেলালে। কি কৰ দেই, সোনকালে কৰ, নহ'লে অৱস্থা বেয়া হ'ব। মোৰ এজন তান্ত্ৰিক চিনাকি আছে। তেওঁ বহুত ডাঙৰ ভূত নিজেই বটলত ভৰাই লৈ যায়। তেওঁৰ ওচৰলৈ যোৱাহেঁতেন আমি উপায় এটা পালোহেঁতেন। আমি এতিয়া যাওঁ ব'লক, নহ'লে ভূতে আমাৰ অৱস্থা ফালি দিব। এতিয়া আমি মাতে নগৈ বোলক তান্ত্ৰিকটোকে। অকণমান দূৰ পালেগৈ আমি বাবা ঘৰটো পাই যাম দেই। নকৰ বোলক, হয় বাবা ঘৰত নাথাকিব। বাবা ওলা বস্তু ঘৰত নাথাকে। তেওঁ আকৌ বহুত ডাঙৰ কাম থাকে নহয়। বাবা সেয়া তেওঁ তাত বহি আছে। বাবা আমি বহুত এটা ডাঙৰ বিপদত পৰিছোঁ, আপুনিহে আমাক সহায় কৰিব পাৰিব। বালক কি বিপদত পৰিছা? তোমালোকে নিশ্চয়তো ভূতৰ বিপদতেই পৰিব পাৰে, সেইকাৰণেতো মোৰ ওচৰলৈ আহিছা। বাবা আপুনি কেনেকৈ গম পালে? যেতিয়াই চকুমণ্ডল মতিম তেতিয়াই মই চব কথা গম পাওঁ। ভূতটো বহুত শক্তিশালী হয়, ইয়াক এটা ডাঙৰ মন্ত্ৰহে বলাব পাৰিব।